মই মণিমালা চিল্ক হাউচৰ পৰা মই মণিমালা পুনৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ আজি আকৌ নতুন কালেকশ্যন লৈ। আজি মই আনিছোঁ আপোনালোকৰ ওচৰলৈ আকৌ বিহুৰ কাৰণে বহুত সুন্দৰ সুন্দৰ এবং কম দামত ধুনীয়া ধুনীয়া অফাৰ। কিয়নো আপোনালোকে বেছি দামত কাপোৰ এযোৰ দিবলৈ নিবিচাৰে নহয়, কিয়নো মানে বৰ্তমান সকলোৰে বিহুৰ সময়ত প্ৰব্লেম চলে, সকলোকে দিবলগীয়া হয়। আৰু কিয়নো বৰ্তমান টেক্সৰ কাৰণে বহুতে পইচা পাতি একদম ইমান কাটিছে ন, সকলোৱে নিজে গম পায়। তথাপিতো কি হয়, কাপোৰ এযোৰ দিবলৈ মন যায়। গতিকে আজি আনিছোঁ কিছুমান একদম কম দামত কাপোৰ। আপোনাৰ কাপোৰবোৰ প্ৰথমৰ পৰা ভিডিঅ'টো মোৰ স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাবচোন, কাপোৰবোৰ তেতিয়া দেখিবলৈ পাব। বহুত ধুনীয়া ধুনীয়া কাপোৰ আনিছোঁ। আৰু আপোনালোকে মোৰ যিসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ঠিক আছে। এতিয়া মই বৰ্তমান আপোনালোকক দেখুৱাওঁ। এইযোৰ চব দেখিছেনে, এইযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ, একদম কম দামত। বৰ্তমান এইযোৰৰ মূল্য 1050 টকা। কিয়নো কাপোৰৰ দাম বৰ্তমান বহুত বাঢ়িছে দেই, কাপোৰৰ মূল্য বহুত বাঢ়িছে। গতিকে আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে বিহুৰ বতৰ। গতিকে এইযোৰ কাপোৰ মই দিয়া হৈছে AC কটনৰ। দেখিছিলে ইমান ধুনীয়া বুটা কৰা কাপোৰযোৰ, যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব। এইযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ, ইয়াতে থাকিব চাইড পাৰি থাকিব। আৰু এইখন চাদৰখন, আগতে পিংকেৰে কাম কৰিছে। আৰু এইটো হৈছে এইটো আচলটো, এইডোখৰ কালাৰটো বহুত ধুনীয়া দেখিছে, একদম মানে মুগা ৰঙৰ লেখীয়া। কাপোৰযোৰ বহুত ধুনীয়া। যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। এখন থাকিব মেখেলাখন, এখন থাকিব মেখেলাখন। এখন থাকিব মেখেলাখন। যদি ভাল লাগিছে আপোনালোকৰ কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব। এইযোৰৰ মূল্য মাত্ৰ 1050 টকা। যদি আপোনালোকৰ ভাল লাগিছে এইযোৰ দেখিছেনে, যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। বহুত ধুনীয়া এযোৰ কাপোৰ, যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই কাপোৰযোৰ ল'ব পাৰিব, ঠিক আছে। এইবাৰ মই দেখুৱাওঁ ঠিক এনেকুৱা কাপোৰ আপোনালোকক গিফ্ট দিবৰ কাৰণে বহুত ধুনীয়া ধুনীয়া কাপোৰ। এযোৰ দেখুৱাওঁ। এযোৰ হৈছে আপোনালোকৰ হোৱাইট কালাৰ, দেখিছেনে, এইটো হৈছে হোৱাইট কালাৰ। একদম গোটেই হাজাৰী বুটাৰ কাপোৰযোৰ, গোটেই গাতে সৰু সৰু বুটা থাকিব, গোটেই গাতে সৰু সৰু বুটা থাকিব কাপোৰযোৰ। এয়া থাকিব চাইড পাৰি থাকিব, ইয়াতে এটা আচলটো এনেকৈ থাকিব। আৰু গোটেই গাত বুটা থাকিব সৰু সৰুকৈ, দেখিছেনে। আৰু এয়া থাকিব চাইড পাৰিখিনি। যদি আপোনালোকৰ ভাল লাগিছে ব্লাউজৰ পিছত থাকিব। যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকৰ মাকসকলক দিবৰ কাৰণে, শাহু বা নিজৰ মাকক দিবৰ কাৰণে কাপোৰযোৰ বহুত ভাল। আৰু আমি পিন্ধিলেও কাপোৰযোৰ মানে বিহুৰ বতৰত ভাল লাগে ন, হোৱাইট কাপোৰযোৰ পিন্ধিলে বিহুৰ বতৰত ভাল লাগে। যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। এখন মেখেলাখন দেখিছেনে, এখন মেখেলাখন। এইযোৰৰ মূল্য হৈছে মাত্ৰ 1000 টকা। যদি ভাল লাগিছে আপোনালোকৰ কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব। বহুত ধুনীয়া এযোৰ কাপোৰ, বহুত ধুনীয়া এযোৰ মৰম লগা কাপোৰ। যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব, ঠিক আছে। এতিয়া মই দেখুৱাওঁ আৰু এযোৰ কাপোৰ, ঠিক একেটা ডিজাইনৰে, কালাৰ বেলেগ। এইটো দেখিছেনে, এইটো হৈছে ব্লু, মানে আকাশী ৰঙৰ হয় এইটো। যদি আপোনালোকৰ ভাল লাগিছে এইযোৰ স্ক্ৰীনশ্বট মাৰিব। কাপোৰযোৰ এইযোৰৰ মূল্য একে, ঠিক 1000 টকা। এনেকুৱা এটা ডিজাইনত আৰু এযোৰ কাপোৰ দেখুৱাওঁ, যদি আপোনালোকৰ ভাল লাগিছে ল'ব পাৰিব। এইটো হৈছে বেঙুনীয়া কালাৰ, এইবোৰ কাপোৰ বৰ্তমান গৰমত পিন্ধিবৰ কাৰণে বহুত সুবিধা। একদম লাইট ৱেইটৰ হয় আৰু মানে কাপোৰবোৰ ধুলোৱা কোনো হয়। যদি আপোনালোকৰ ভাল লাগিছে একদম কটন বেষ্ট। যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব। এইযোৰ মূল্য মাত্ৰ 1000 টকা। মানে এই কাপোৰবোৰ বৰ্তমান গিফ্ট দিবৰ কাৰণে বহুত সুবিধা হয়, ঠিক আছে। আৰু মই দেখুৱাওঁ এযোৰ একে হোৱাইটৰে হয় কাপোৰবোৰ, এযোৰ হোৱাইটৰে হয়। এইযোৰ ইয়াতে কি কৰা হৈছে আপোনালোকৰ ৰাণী পিংক আৰু ৰয়েল ব্লু দুটা মানে কালাৰৰ কাম কৰা হৈছে, যদি ভাল লাগিছে কাপোৰযোৰ এইযোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰিব। ইয়াতো ঠিক একেধৰণে গোটেই এইটো আচল থাকিব আৰু ইয়াতে সৰু সৰু বুটা থাকিব গোটেই গাতে ঘন ঘনকৈ, দেখিছেনে। যদি ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ ল'ব পাৰিব। আৰু এয়া থাকিব চাইড পাৰি আৰু লগত থাকিব এটা ব্লাউজ পিচ। যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। এইযোৰৰ মূল্য হৈছে 1250 টকা মাত্ৰ। যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। বহুত ধুনীয়া এযোৰ কাপোৰ, একদম মৰম লগা, ঠিক আছে। এইবাৰ মই দেখুৱাওঁ আৰু এযোৰ হাজাৰী বুটা কাপোৰ। এইটো বহুত ধুনীয়া কালাৰ, দেখিছেনে। এইটো বহুত ধুনীয়া এটা মৰম লগা পিংক কালাৰ হয়। ইয়াতে হোৱাইট হয় আচলটো, আৰু লগতে কি আছে ব্লু, য়েল্ল', ব্লু অৰেঞ্জ আৰু গুণাৰে কাম কৰিছে। যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে বুক কৰি ল'ব। এইযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ, এইযোৰ একদম ভাল লগা এযোৰ মৰম লগা কাপোৰ। এইযোৰৰ মূল্য হৈছে 1050 টকা মাত্ৰ। যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ বুক কৰি ল'ব পাৰিব, দেখিছেনে। বহুত ধুনীয়া কাপোৰ, এইবোৰ বৰ্তমান গিফ্ট দিবৰ কাৰণে ভাল, নিজে পিন্ধিবৰ কাৰণে বহুত ভাল। একদম ধুনীয়া ধুনীয়া ৰেঞ্জৰ, বহুত কম ৰেঞ্জৰ বহুত ভাল ভাল কাপোৰ, ঠিক আছে। আৰু এইযোৰ দেখুৱাওঁ মই। এইটো হৈছে একেটা হয় হাজাৰী বুটা কাপোৰ, মানে ইয়াতে কালাৰটো বহুত ধুনীয়া, মেৰুন কালাৰ আৰু স্কাই ব্লু থাকিব আৰু এখন বেঙুনীয়া থাকিব।
দেখিছেনে কিবা ভায়োলেট আৰু স্কাই ব্লু থাকিব ইয়াতে কি হৈছে বগা সূতাৰে কাম কৰিছে গুণাও আছে লগতে যদি আপোনালোকৰ ভাল লাগিছে কাপোৰটো স্ক্ৰীনশ্বট মাৰিব পাৰিব ইয়াত থাকিব ব্লাউজ পিচ সাইড পাৰি সকলো থাকিব যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি বুক কৰি ল'ব পাৰিব ইয়াতে ব্লাউজ পিচ থাকিব এটা ইয়াতে ব্লাউজ পিচো থাকিব লগতে যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰিব এখন মেখেলাখন আৰু থাকিব এখন চাদৰখন ইয়াতে থাকিব সাইড পাৰি আপোনালোকৰ একদম ধুনীয়া এযোৰ কাপোৰ মৰম লগা আপোনালোকৰ যদি ভাল লাগিছে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব পাৰিব দেখিছেনে যদি ভাল লাগিছে আপোনাৰ কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব পাৰিব এযোৰ মূল্য একেই মাত্ৰ 1050 টকা দেখিছেনে ঠিক আছে এইবাৰ মই দেখুৱাওঁ আপোনালোকক আৰু এযোৰ কাপোৰ একে এইটো হৈছে আপোনালোকৰ হাজাৰী বুটা কাপোৰে হয় এইবোৰ কাপোৰ বহুত ধুনীয়া ধুনীয়া মানে এইবোৰ ঘনকৈ বুটা আছে দেখিছেনে যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে বুক কৰি ল'ব এইবোৰ কাপোৰৰ কোৱালিটি বহুত ভাল এইটো হৈছে আঁচলটো এই আঁচল থাকিব আৰু এয়া থাকিব মেখেলাখন এখন মেখেলাখন যদি ভাল লাগিছে কাপোৰ আপোনালোকে এযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব বহুত ধুনীয়া এযোৰ কাপোৰ এযোৰ মূল্য ঠিক একেই 1050 টকা যদি ভাল লাগিছে আপোনালোকে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব বহুত ধুনীয়া এযোৰ কাপোৰ দেখিছেনে এইবোৰ একদম গিফ্ট দিবৰ কাৰণে বৰ্তমান বহুত সুবিধা হয় আৰু মই আনিছোঁ কেইটামান গিফ্ট দিবৰ কাৰণে আপোনালোকক দেখুৱাওঁ এইটো হৈছে আপোনালোকৰ পিংক কালাৰ ইয়াতে কি হৈছে ব্লু কাম কৰা হৈছে পিংক আৰু ব্লু কাম কৰা হৈছে এইবোৰ কাপোৰ মই খুলি দেখুৱাওঁ এইবোৰ কাপোৰ একদম বহুত ধুনীয়া আপোনালোকৰ কাৰণ কিয়নো ইয়াত ব্লাউজ পিচ থাকিব সাইড পাৰি থাকিব সকলো থাকিব বিশেষকৈ খুলি দেখুৱাওঁ এইবোৰ কাপোৰ বহুত ধুনীয়া যদি আপোনালোকৰ মন পচন্দৰ হয় তেনেকৈ আপোনালোকে বুক কৰি কাৰোবাক দিব পাৰিব মাহী পেহী বাইদেউ সকলোকে দিব পাৰিব এইযোৰ মূল্য মাত্ৰ 700 টকা আৰু এযোৰ দেখুৱাওঁ ঠিক এনেকুৱা একেটা ডিজাইনৰে হয় এইটো কালাৰ এইটো হৈছে আকাশী ৰঙৰ এইটো কালাৰ ভাল লাগে এইবোৰ একদম পূৰা ধুনীয়া ধুনীয়া মৰম লগা কালাৰ যদি আপোনালোকৰ কালাৰবিলাক পচন্দ হৈছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰক আৰু কাপোৰযোৰ বুক কৰক দেখিছেনে এযোৰৰ মূল্য একে 700 টকা মাত্ৰ বহুত ধুনীয়া ধুনীয়া কাপোৰবোৰ আপোনালোকক দি থকা হৈছে আপোনালোকে একদম ঘৰতে বহি বৰ্তমান বতৰ ইমান ভাল নহয় যদি আপোনালোকৰ ভাল লাগে কাপোৰবোৰ আপোনালোকে ভিডিঅ' চাই পেলাই কি হ'ব যদি আপোনাৰ কাপোৰবোৰ পচন্দ হয় তেতিয়া ল'ব পাৰিব এইটো এটা বহুত ধুনীয়া কালাৰ সুন্দৰ কালাৰ দেখিছেনে এইবোৰ একদম বহুত ভাল কালাৰ এইবিলাকে আপোনালোকৰ যদি আপোনালোকে এই কাপোৰবোৰ গিফ্ট দিয়ে সকলোৰে মন ভাল লাগিব আৰু কিয় দিয়াজনীও ভাল লাগিব লোৱা সকলোৰে ভাল লাগিব মানে কিয়নো কাপোৰবোৰ বহুত ধুনীয়া ধুনীয়া কোৱালিটি কাপোৰৰ কোৱালিটি ভাল কাপোৰৰ কালাৰ ধুনীয়া এইটো হৈছে গ্ৰে কালাৰ দেখিছেনে এইটো গ্ৰে কালাৰ যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ ঠিক আছে হ'ব দিয়া যদি কাপোৰযোৰ ভাল লাগিছে এযোৰ দেখিছেনে এইটো স্ক্ৰীনশ্বট মাৰক যদি কাপোৰযোৰ ভাল লাগিছে আপোনালোকে বুক কৰি ল'ব পাৰিব এইটো একেই ঠিক 700 বহুত ধুনীয়া এটা কালাৰ গ্ৰে হয় ইয়াতে পিংক আৰু হোৱাইটেৰে কাম কৰিছে যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে বুক কৰি ল'ব পাৰিব দেখিছেনে এইবাৰ মই দেখুৱাওঁ আপোনালোকক এটা বহুত ধুনীয়া কালাৰৰ কাপোৰ এইযোৰ হৈছে আপোনালোকৰ নিজে পিন্ধিবৰ কাৰণেও ভাল বা কাৰোবাক গিফ্ট দিবৰ কাৰণেও ভাল কিয়নো কাপোৰযোৰ কিন্তু হেভি হয় দেই বটল গ্ৰীণ আৰু ইয়াতে ৰাণী পিংকে কাম কৰিছে হোৱাইট হয় এইযোৰ দেখিছেনে একদম ধুনীয়া এযোৰ কাপোৰ বহুত ভাল লগা এযোৰ মৰম লগা কাপোৰ যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি বুক কৰিব এযোৰ মূল্য হৈছে 1550 টকা মাত্ৰ ষ্টেপল কটন একদম ধুই থাক পিন্ধি থাক মানে বহুত ধুনীয়া কাপোৰযোৰ আপোনালোকে ধুলেও একো নহয় কাপোৰৰ কোৱালিটি বেয়া হৈ নাযায় মানে বহুত ধুনীয়া এটা কাপোৰৰ কোৱালিটি যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ বুক কৰিব এযোৰ মূল্য হৈছে মাত্ৰ 1550 টকা বহুত ধুনীয়া এযোৰ কাপোৰ ইয়াতে থাকিব ছাইড পাৰি একদম বটল গ্ৰীণ দেখিছেনে কাপোৰৰ কালাৰটো বহুত ধুনীয়া আৰু ইয়াতে থাকিব এটা ব্লাউজ পিচ এইটো ব্লাউজ পিচ যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে বুক কৰি ল'ব পাৰিব ইয়াতে থাকিব এইখিনি ছাইড পাৰি হোৱাইটত এইখিনি ছাইড পাৰি এইবোৰ বহুত ধুনীয়া ধুনীয়া আনকমন কাপোৰ বহুত ভাল লগা এযোৰ কাপোৰ কালাৰটো ধুনীয়া যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ ল'ব পাৰিব এযোৰৰ মূল্য হৈছে মাত্ৰ 1550 টকা দেখিছেনে এযোৰৰ মূল্য হৈছে মাত্ৰ 1550 টকা এইবাৰ মই দেখুৱাওঁ আৰু এটা কালাৰ এইটো কালাৰ দেখিছেনে এইটো হৈছে বেঙুনীয়া ইয়াতে ৰঙা সূতাৰে কাম কৰিছে একদম বহুত হেভিকৈ কাম কৰিছে কাপোৰযোৰ বহুত হেভি হয় মানে গোটেই সূতাৰে এইটো আঁচলটো দেখিছেনে এইটো আঁচলটো আৰু গোটেই গাতে বুটা আছে একদম হেভি হয় কাপোৰযোৰ যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ এযোৰ বুক কৰিব পাৰিব বহুত ধুনীয়া এটা কালাৰটো বহুত ধুনীয়া মেখেলাখন পূৰা সম্পূৰ্ণকৈ হেভি থাকিব দেখিছেনে পূৰা হেভি হয় কাৰণ মেখেলাখন এই কাপোৰযোৰ পৰিধান কৰিলে বহুত ভাল লাগিব দেখিবলৈ বহুত ধুনীয়া লাগিব ইয়াতে যদি আপোনালোকে ৰঙা ব্লাউজ এটা পিন্ধে কাপোৰযোৰ বহুত ভাল লাগিব গতিকে আপোনাৰ কাপোৰযোৰ সোনকালে লওক এযোৰ মূল্য হৈছে 1550 টকা মাত্ৰ বহুত ধুনীয়া ধুনীয়া কাপোৰবোৰ একদম কম দামত দি থকা হৈছে যদি আপোনালোকৰ ভাল লাগিছে কাপোৰবোৰ স্ক্ৰীনশ্বট মাৰি সোনকালে আপোনালোকে কাপোৰবোৰ বুক কৰক বিহুৰ পালেহিয়ে কাপোৰযোৰ আপোনালোকে সোনকালে লৈ পেলাই চিলাব হ'লেই গতিকে আপোনালোকে যদি কাপোৰ ভাল লাগে আপোনালোকে সোনকালে কাপোৰবোৰ ক্ৰয় কৰক ঠিক আছে
এইবাৰ মই দেখুৱাওঁ এযোৰ কাপোৰ। এইটো হৈছে কালাৰটো, আপোনালোকে এইটো বহুত ধুনীয়া এটা কালাৰ। এইটো হৈছে কালাৰ আপোনালোকৰ ব্লু হয়, ইয়াতে অকণ নেভি ব্লু কালাৰো আছে, ঠিক অকণ বেঙুনীয়া কালাৰো আছে। আৰু ইয়াতে এইখিনি পায় চাইড পাৰিখিনি, এই চাইড পাৰিখিনি আৰু কি হৈছে একদম ৰঙা আৰু বগা সূতাই কাম কৰিছে। কাপোৰযোৰ বহুত হেভি হয়, বহুত ধুনীয়া লাগিছে। কাপোৰযোৰ বহুত হেভি হয়, বহুত ধুনীয়া লাগিছে। যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ মন পচন্দ হৈছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, বুক কৰক। দেখিছে বহুত ধুনীয়া এযোৰ কাপোৰ, একদম ভাল লাগিছেনে? বহুত ধুনীয়া, একদম চানেকিখন বহুত ধুনীয়া, একদম পূৰা হেভিকৈ আছে। এইটো ব্লাউজ পিচ থাকিব। বহুত ধুনীয়া এযোৰ কাপোৰ। যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ সোনকালে বুক কৰক। বহুত ধুনীয়া এযোৰ কাপোৰ, যদি আপোনালোকৰ ভাল লাগিছে বুক কৰক। এইযোৰ মূল্য মাত্ৰ 1550 টকা। বহুত ধুনীয়া এযোৰ কাপোৰ, একদম কাপোৰৰ কোৱালিটি ভাল, ধৰিলেও কাপোৰবোৰ একো নহয়। যদি আপোনালোকৰ কাপোৰযোৰ মন পচন্দ হৈছে, তেতিয়াহ'লে আপোনালোকে সোনকালে বুক কৰি কাপোৰযোৰ লওক। বহুত মৰম লগা এযোৰ ভাল লগা কাপোৰ, দেখিছেনে? যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ সোনকালে ল'ব পাৰিব। আৰু এটা মই কালাৰ দেখুৱাওঁ। এইটো হৈছে ব্লু, ইয়াতে হোৱাইট আৰু য়েল্ল' সূতাই কাম কৰিছে। ব্লু, ইয়াতে হোৱাইট আৰু য়েল্ল' সূতাই কাম কৰিছে। এইযোৰ কালাৰটো বহুত ধুনীয়া। যদি আপোনালোকৰ ভাল লাগিছে, এযোৰ ল'ব পাৰিব। কাপোৰযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ, একদম বহুত ধুনীয়া এযোৰ ষ্টেপুল কটনৰ কাপোৰ হয়। মানে যদি ভাল লাগিছে আপোনালোকে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। এযোৰ মূল্য হৈছে 1350 টকা মাত্ৰ। এযোৰ মূল্য হৈছে 1350 টকা মাত্ৰ। ইয়াতে কি হৈছে, এখন মেখেলাখন পূৰা ওপৰলৈকে বুটা কৰিছে। মেখেলাখন চব দেখিছেনে? এটা মেখেলাখন পূৰা ওপৰলৈকে বুটা কৰিছে, এখন মেখেলাখন। যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ, এযোৰ বুক কৰি ল'ব পাৰিব। এযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ। সোনকালে আপোনালোকে কাপোৰ বুকিং কৰি দিয়ক। আৰু কিয়নো ওপৰত নাম্বাৰ দিয়া আছে, 80115328 নাম্বাৰ দিয়া আছে। আপোনালোকৰ যি কাপোৰবোৰ মন পচন্দ হৈছে, সোনকালে বুক কৰি কাপোৰবোৰ লওক। কাৰণ বিহুত এনেই নিচেই ওচৰ পালেহি দেই, গতিকে আপোনালোকৰ বিহুত পিন্ধিবৰ কাৰণে বহুত ধুনীয়া এযোৰ কাপোৰ। যদি ভাল লাগিছে আপোনালোকে কাপোৰযোৰ বুক কৰি লওক। ইয়াৰ মূল্য মাত্ৰ 1350 টকা। এইবাৰ মই এযোৰ দেখুৱাওঁ। এইটো কালাৰ দেখিছেনে? এইটো এটা বহুত মন লগা কালাৰ, বহুত ধুনীয়া এটা কালাৰ, একদম ভাল লাগিছে কাপোৰযোৰ। কালাৰটো যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ সোনকালে বুক কৰি লওক। এই কালাৰটো বহুতে ভাল পায়, একদম বহুত ধুনীয়া এটা কালাৰ, বহুত ভাল লগা এটা কালাৰ, মৰম লগা। যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ বুক কৰি ল'ব পাৰিব। এযোৰ দেখিছেনে? এয়া হৈছে আপোনালোকৰ মেখেলাখন। এখন মেখেলাখন, ইয়াতে থাকিব চাইড পাৰি থাকিব, লগতে থাকিব ব্লাউজ পিচ থাকিব। এইবিলাক যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ বুক কৰি ল'ব পাৰিব। বহুত ধুনীয়া এটা কালাৰ, একদম মৰম লগা এটা কালাৰ। এযোৰ মূল্য হৈছে 1450 টকা। যদি আপোনাৰ কাপোৰযোৰ ভাল লাগিছে, আপোনালোকে সোনকালে স্ক্ৰীনশ্বট মাৰি বুক কৰি লওক। কাপোৰযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ। এইবোৰ ষ্টেপুল কটনৰ কাপোৰ, একদম কাপোৰৰ কোৱালিটি বহুত ভাল, একদম ধুলেও কাপোৰবোৰ একো নহয়। আৰু গৰমত পিন্ধিবৰ কাৰণে বহুত ভাল, বিয়া সকাম খাবৰ কাৰণেও ভাল, গম পাইছেনে? যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ যদি মৰম লাগিছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি সোনকালে কাপোৰযোৰ বুক কৰক। এইবাৰ মই দেখুৱাওঁ আপোনালোকক এযোৰ নুনি কটনৰ কাপোৰ। এইটো দেখিছেনে? এই কালাৰটো বহুত ধুনীয়া। ইয়াতে কি কৰিছে, আপোনালোকৰ বেঙুনীয়া সূতাৰে কাম কৰিছে। কাপোৰযোৰ বহুত ধুনীয়া। এইযোৰ থাকিব আপোনালোকৰ চাইড পাৰিখিনি, আৰু এইটো আঁচলটো বহুত ধুনীয়া। আঁচলটো গোটেই গছ বুটা দিয়া আছে। একদম কাপোৰযোৰ বহুত ধুনীয়া, একেবাৰে লাইট ৱেইটৰ, একদম কটন, পিয়'ৰ কটন নুনি হয়। যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ বুক কৰি ল'ব পাৰিব। একদম গছাৰী ডিজাইন আছে। ইয়াতে থাকিব ব্লাউজ পিচ থাকিব এটা, আৰু থাকিব এইখন মেখেলাখন। এইবোৰ বৰ্তমান গৰমত পিন্ধিবৰ কাৰণে বহুত সুবিধা কাপোৰবোৰ। যদি আপোনালোকৰ ভাল লাগিছে, আপোনালোকে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ ল'ব পাৰিব। দেখিছেনে? বহুত ধুনীয়া এযোৰ কাপোৰ, একদম মৰম লগা কটন নুনি, বৰ্তমান গৰমত পিন্ধিবৰ কাৰণে ভাল। এযোৰ মূল্য হৈছে 2250 টকা মাত্ৰ। এযোৰ মূল্য হৈছে 2250 টকা মাত্ৰ। যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ সোনকালে বুক কৰি লওক। একদম পিয়'ৰ কটন নুনি, বহুত ধুনীয়া এযোৰ কাপোৰ, পিয়'ৰ কটন নুনি। যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব। বহুত ধুনীয়া এযোৰ কাপোৰ, দেখিছে? যদি ভাল লাগিছে, কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব। কটন নুনি, ইয়াৰ মূল্য মাত্ৰ 2250 টকা। এইযোৰ মই দেখুৱাওঁ আপোনালোকৰ ষ্টেপুল কটনৰ কাপোৰ হয়, কণ্ট্ৰাষ্টত। যদি ভাল লাগিছে, কাপোৰযোৰ এযোৰ ল'ব পাৰিব। ইয়াতে থাকিব ব্লাউজ পিচ থাকিব, আকাশী ৰঙৰ চাদৰখন হয়। মেখেলাখন হৈছে আপোনালোকৰ ৰয়েল ব্লু। এইযোৰ কাপোৰ আপোনালোকে যদি মন পচন্দৰ কাপোৰযোৰ হয়, তেতিয়া ল'ব পাৰিব। এযোৰ মূল্য হৈছে 1250 টকা মাত্ৰ। বহুত ধুনীয়া এযোৰ কাপোৰ। যদি আপোনাৰ কাপোৰযোৰ ভাল লাগিছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ ল'ব পাৰিব। বহুত ধুনীয়া এযোৰ কাপোৰ। স্কাই ব্লু থাকিব মেখেলাখন, গোটেই গাতে সৰু সৰু বুটা থাকিব, গোটেই গাতে সৰু সৰুকৈ বুটা থাকিব, আৰু থাকিব ব্লাউজ পিচ থাকিব। এইটো ব্লাউজ পিচ থাকিব, আৰু লগতে থাকিব চাইড পিচ। ঠিক আছে? যদি আপোনালোকৰ ভাল লাগিছে, কাপোৰযোৰ বুক কৰি ল'ব পাৰিব। এযোৰ মূল্য হৈছে 1250 টকা মাত্ৰ। কাপোৰবোৰ আনি থকা হৈছে, আৰু কি হয়, সোনকালে মানে বিহুৰ বতৰ ন, গতিকে কাম বিকি থকা হৈছে। মানে ফটাফট আচলতে লাইভ কৰিবলৈ কিবা খেলি মেলি হৈ গৈছেগৈ, কিন্তু তথাপিতো লাইভ কৰিবই লাগিব। কাপোৰবোৰ তেতিয়াহে আপোনালোকৰ পচন্দ হ'ব, যিসকলে আপোনালোকৰ অনলাইন বুকিং লৈ থাকে। গতিকে আপোনালোকে কাপোৰবোৰ একদম ভালদৰে চাই যাওক। যদি ভাল লাগিছে, কাপোৰযোৰ আপোনালোকে বুক কৰি লওক সোনকালে। এযোৰ মূল্য হৈছে 1250 টকা মাত্ৰ।
এইবাৰ দেখুৱাম মই এযোৰ বটল গ্ৰীণ দেখিছেনে এইটো বহুত ধুনীয়া এটা কালাৰ এইটো বহুত ধুনীয়া এটা কালাৰ বটল গ্ৰীণ হয় এই কালাৰটো বহুত ধুনীয়া যদি আপোনালোকৰ ভাল লাগিছে ইয়াতে কি হৈছে মিনা কৰা হৈছে ৰাণী পিংকে মিনা কৰা হৈছে ৰাণী পিংকে এযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ এয়া থাকিব চাইড পাৰিখিনি এয়া চাইড পাৰিখিনি যদি ভাল লাগিছে কাপোৰযোৰ আপোনালোকে এযোৰ বুক কৰি ল'ব পাৰিব এযোৰ মূল্য হৈছে আপোনালোকৰ এযোৰ বহুত ধুনীয়া এযোৰ কাপোৰ দিছেনে বহুত ধুনীয়া এযোৰ কাপোৰ বটল গ্ৰীণ এযোৰ মূল্য হৈছে 1550 টকা মাত্ৰ বহুত ধুনীয়া এযোৰ কাপোৰ যদি আপোনালোকৰ ভাল লাগিছে কাপোৰযোৰ সোনকালে বুক কৰি লওক বহুত ধুনীয়া তামা গুণেৰে কাম কৰিছে বহুত ধুনীয়া এযোৰ কাপোৰ একদম পুৰা কাপোৰৰ কোৱালিটি ভাল যদি আপোনাৰ কাপোৰযোৰ পচন্দ হৈছে মাত্ৰ 1550 টকা আপোনালোকে সোনকালে বুকিং কৰি ল'ব পাৰিব ঠিক আছে আৰু মই আজিলৈ বিশেষ কাপোৰ দেখুৱাওঁ যদি আপোনাৰ কাপোৰবোৰ চাই ভাল লাগিলে তেতিয়াহ'লে আপোনাৰ কাপোৰবোৰ বুক কৰিব এইবিলাক আপোনালোকৰ উকাযোৰা আছে উকাযোৰ মাত্ৰ 500 দিয়া হৈছে যদি আপোনালোক কাৰোবাক দিবৰ কাৰণে মন যায় তেতিয়া ল'ব পাৰিব এইবোৰৰ মূল্য মাত্ৰ 500 টকা যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে কাৰোবাক দিব পাৰিব দেখিছেনে এইবোৰৰ মূল্য মাত্ৰ 500 টকা নকৰিবা দে দিয়ক যদি ভাল লাগিছে আপোনালোকে কাপোৰ দিব পাৰিব এইবিলাক মূল্য দেখিছেনে মাত্ৰ 500 টকা যদি আপোনালোকৰ কালাৰ পচন্দ হৈছে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি বুক কৰিব বহুত ধুনীয়া ধুনীয়া কালাৰ হয় মোৰ বহুত কালাৰ আছে আপোনালোকৰ যদি ভাল লাগে এইটো হৈছে ৰেড কালাৰ দেখিছেনে এইবোৰ ৰেড কালাৰ বহুত ধুনীয়া ধুনীয়া কালাৰ আছে মই দেখুৱাই দিওঁ আপোনালোকৰ কালাৰবিলাক যদি আপোনালোকৰ ভাল লাগে কাপোৰবোৰ বুক কৰিব পাৰিব এইটো যে মেহেন্দি গ্ৰীণ এইটো মেহেন্দি গ্ৰীণ হয় এইটো কালাৰ বহুত ধুনীয়া এইটো মেহেন্দি গ্ৰীণ দেখিছেনে 500 এতিয়া মাত্ৰ মূল্য আপোনালোকৰ যদি ভাল লাগিছে আপোনালোকৰ কাপোৰবোৰ বুক কৰি ল'ব পাৰিব বহুত ধুনীয়া ধুনীয়া কাপোৰ আহি আছে এটা এইটো কালাৰ আহিছেনে বহুত ধুনীয়া কালাৰ যদি ভাল লাগিছে আপোনাৰ স্ক্ৰীনশ্বট কাপোৰবোৰ লওক আৰু মই বিশেষ কাপোৰ নেদেখাওঁ আজিলৈ মই আপোনালোকৰ ওচৰত বিদায় মাগিছোঁ আকৌ পুনৰ কাপোৰ লৈ আপোনালোকৰ ওচৰলৈ আহিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব যদি ভাল লাগে কাপোৰবোৰ বুক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰি দিব মোৰ ভিডিঅ'টো যদি ভাল লাগে ঠিক আছে এতিয়া মই আপোনালোকৰ ওচৰৰ পৰা এই কাপোৰবোৰ নেদেখাওঁ আকৌ পুনৰ ভিডিঅ' লৈ আহিম ধন্যবাদ